নমস্কাৰ মই সংগীতা মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতালৈ আপোনালোকক স্বাগতম জনালো আশা কৰো আপোনালোকৰ সকলোৰে ভাল নিশ্চয় মোৰো ভাল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা পনীৰৰ টেষ্টি ৰেচিপি পনীৰ আৰু আলুৰ ৰেচিপি খুব ভাল হয় ঘৰত খাবৰ কাৰণে একদম মছলাবিহীন হয় সৰু ল'ৰা ছোৱালীও খুব ভাল পায় এয়া মই পনীৰ অলপ লৈছো পনীৰখিনি এতিয়া মই অলপ ৰিফাইনত ৰঙচুৱাকৈ ভাজিম পনীৰখিনি অকণ ৰঙচুৱাকৈ ভাজি ললে ভাল লাগিব আপোনালোকে মোৰ এই ভিডিঅটোত এটা লাইক আৰু কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ইয়া হৈ গৈছে ৰঙচুৱাকৈ পনীৰখিনি ভাজা ইয়া দেখিছেনে মই পনীৰখিনি পানীত অলপ জুবিয়াই ৰাখিছো পানীত এনেদৰে ৰাখিলে আসলতে পনীৰে যেতিয়া জুল বনাম তেতিয়া পানীখিনি খুহি নলয় আৰু সফট হৈ থাকে পনীৰখিনি এয়া মই অলপ পিয়াজ দি দিছো গোটা গোটাকৈ আদা নহৰু দি দিছো খুব সহজকৈ বনাব পাৰি এবিট ৰেচিপি অকমানো কষ্ট নাই পিয়াজ আদা নহৰু এখিনি অকমান ৰঙচুৱা হৈ অহাৰ লগে লগে মই মাত্ৰ ইয়াতে ইলাচি লং আৰু ডালচেনি দিছো আৰু অকমান তিয়াই ৰখা এঘণ্টা তিয়াই ৰখা মগজ আৰু কাজু কেটামান দি দিছো এতিয়া অলপ হালধি দিছো আৰু অকমান জলকীয়া গুৰি এতিয়া ইয়াতে মই বাটি পানী দি দিছো আৰু এইখিনি মছলা এতিয়া মই খুব ভালদৰে সিজিবলৈ দিম ইয়া দেখিছেনে খুব ধুনিয়াকৈ উতল আহি আছে ইয়াতে কিন্তু 1 চামুচ চেনি দিবলৈ আপোনালোকে নাপাহৰিব চেনি দিলে ইয়াৰ সোৱাদটো বেছি পৰিমাণে বাঢ়ে যেহেতু পনীৰ অকমান মিঠা মিঠা হৈ থাকিলেহে ভাল লাগে খাই আৰু সৰু ল'ৰা ছোৱালীও খুব ভাল পায় ইয়া দেখিছেনে পানীটো শুকাই আহিছে এইখিনি খুব ভালদৰে সিজিলে সেইখিনি মই পিছি লম এতিয়া আৰু আনফালে মই কেৰাহীত আকৌ অলপ আলু ফ্ৰাই কৰি লৈছো অকমান ৰঙচুৱা হোৱাকে এ হালধি দিছো এতিয়া এইখিনি মই উঠাই লম এতিয়া এইখন কেৰাহীতে মই এচামুচ ঘি দিছো ঘি বা বাটাৰ আপোনালোকে যিকোনো দিব পাৰে মই ঘি দিছো বা নিদিলেও আপোনালোকে ৰিফাইন দিব পাৰে এতিয়া হে ভাজি লোৱা মছলাখিনি মই পেষ্ট কৰি লৈছিলো সেইখিনি এনেদৰে ইয়াত দি দিছো খুব ধুনিয়া গোন্ধ ওলাই এনেদৰে ভাজি পেলাই যেতিয়া পেষ্ট কৰি লোৱা হয় আৰু বেছিকৈ ভাজিব নালাগে যেহেতু মছলাখিনি খুব ভালদৰে হিজাই থোৱা আছে এয়া দেখিছেনে অকমান ভাজিয়ে মই লগে লগে আলুখিনি দি দিছো অকমান ৰঙচুৱা কৰি থোৱা আলুখিনি দি দিছো আলুখিনি বইল কৰি লোৱা আছিল এতিয়া নিমখ দিছো সোৱাদ অনুসাৰে এতিয়া মই ইয়াতে পানী দি দিছো নিজৰ জোখাৰে আপোনালোকে যিমান পানী লাগে হিমানে দিব এয়া উতল আহিছে এতিয়া মই এতিয়াই ৰখা পনীৰখিনি ইয়াত দি দিম পনীৰখিনি খুব সফট হয় এনেকে বনালে ইয়া দেখিছেনে হৈ গৈছে খুব সহজতে বনোৱা পনীৰৰ এটা টেষ্টি ৰেচিপি আশা কৰো আপোনালোকে মোৰ এই ৰেচিপি ভাল পালে আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আজিলৈ আহো ধন্যবাদ